আপোনাৰ পৰিয়ালতো যদি ৰেচন কাৰ্ড নাই তেন্তে ভিডিঅ'টো শেষলৈকে চাওক। 15 জুলাইৰ ভিতৰত ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি আপোনালোকে অতি সহজে এখন নতুন ৰেচন কাৰ্ড লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে নতুন ৰেচন কাৰ্ডৰ ফৰ্ম ফিল আপ কৰিব, ডকুমেণ্টছ কি প্ৰয়োজন হ'ব, ফৰ্মখন আপোনালোকে ক'ত জমা কৰিব, তাৰ সকলো A to Z ডিটেইলছ ভিডিঅ'ত দেখুৱাই দিম। যদি আপুনি আমাৰ চেনেল নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি। এইখন হৈছে নতুন ৰেচন কাৰ্ড এপ্লাই কৰা NXRI ফৰ্ম C। এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব চাই লোৱা হওক। প্ৰথমতে ইয়াত আপোনালোকৰ লিখা আছে কাৰ্ড টাইপ। কাৰ্ড টাইপত APL, BPL, AAY আৰু ASY এনেকৈ আপোনালোকে 4টা অপশ্যন পাই যাব। ইয়াত আপোনালোকে APLটো লিখি দিব। তাৰপিছত আপোনালোকে যাৰ নামত ৰেচন কাৰ্ড এপ্লাই কৰি আছে তেওঁৰ এখন পাছপোৰ্ট চাইজ ফটো ইয়াত লগাই দিব। কাৰ্ড নম্বৰ বক্সটোত আপোনালোকে NA লিখি দিব। পাৰ্টিকুলাৰ্ছ অফ দ্য হেড অফ দ্য ফেমিলিত যাৰ নামত আপোনালোকে ৰেচন কাৰ্ড এপ্লাই কৰি আছে তেওঁৰ ডিটেইলছ ইয়াত ভৰাব লাগিব। নেম অফ হেড অফ ফেমিলিত আপোনালোকৰ নামটো লিখি দিব। তাৰপিছত ইয়াত আপোনালোকৰ মাদাৰ্ছ নেম আৰু ফাদাৰ্ছ নেমটো ভৰাই দিব। স্পৌছ নেমত আপোনালোকৰ হাজবেণ্ডৰ নামটো লিখিব। তাৰপিছত ইয়াত আপোনালোকে জেণ্ডাৰ ফিমেল লিখি দিব। ডেট অফ বাৰ্থত আপোনালোকৰ যিটো জন্ম তাৰিখ ইয়াত আপোনালোকে লিখিব। তাৰপিছত আপোনালোকৰ বৰ্তমান এজ যিমান হৈছে এই বক্সটোত লিখি দিব। নেশ্যনেলিটি ইণ্ডিয়ান লিখিব। আপোনালোকৰ মোবাইলত SMS এলাৰ্ট পাবৰ কাৰণে আপোনালোকে ইয়াত এটা এক্টিভ মোবাইল নম্বৰ লিখি দিব। বেংক একাউণ্ট নম্বৰত আপোনালোকৰ একাউণ্ট নম্বৰটো শুদ্ধকৈ ইয়াত লিখি দিব। বেংক নেম এণ্ড ব্ৰাঞ্চত যদি আপোনালোকৰ SBIত একাউণ্ট আছে তেন্তে আপোনালোকে ইয়াত SBI লিখি যিটো ব্ৰাঞ্চত আপোনালোকৰ একাউণ্ট আছে ব্ৰেকেটত আপোনালোকে ব্ৰাঞ্চ নামটো লিখি দিব। জব কাৰ্ড নম্বৰত যদি আপোনালোকৰ জব কাৰ্ড নম্বৰ আছে তেন্তে ইয়াত আপোনালোকে জব কাৰ্ড নম্বৰ ভৰাই দিব। যদি জব কাৰ্ড নম্বৰ নাই তেন্তে নট এপ্লিকেবল NA লিখি দিব। তেনেকৈ আপোনালোকৰ যদি BPL চাৰ্টিফিকেট আছে তেন্তে BPL CL নম্বৰ লিখিব। যদি আপোনালোকৰ নাই তেন্তে NA লিখিব। তাৰপিছত আপোনালোকে প্ৰেজেণ্ট এড্ৰেছটো ফিল আপ কৰিব লাগিব। ষ্টেটত আপোনালোকে আছাম লিখিব। তাৰপিছত আপোনালোকৰ যিখন হোম ডিষ্ট্ৰিক্ট ইয়াত লিখি দিব। ছাব ডিভিজনত আপোনালোকৰ যিটো মহকুমা বা ছাব ডিভিজন আপোনালোকে লিখি দিব। তাৰপিছত আপোনালোকৰ চাৰ্কল অফিচ বা চক্ৰ বিষয়াৰ যিটো কাৰ্যালয় য'ত আপোনালোকৰ পৰে ইয়াত নামটো লিখি দিব। ৰুৰেল আৰ্বান ফ্লেগত যদি আপোনালোকে গাঁৱত থাকে তেন্তে ৰুৰেল লিখিব। যদি চহৰ বা টাউনত থাকে তেন্তে ৰুৰেল লিখিব। তাৰপিছত আপোনালোকৰ ব্লকৰ নামটো ইয়াত লিখিব লাগিব। GP টাউন VCDCত যদি আপোনালোকে গাঁৱত থাকে তেন্তে গাঁও পঞ্চায়তটো লিখি দিব। যদি টাউনত থাকে তেন্তে VCDC লিখিব পাৰে। ভিলেজ ৱাৰ্ডত আপোনালোকে ভিলেজৰ নামটো লিখি দিব। ষ্টেটাছ অফ ৰেচিডেঞ্চ অ'ন হাউচ ৰেণ্টেড হাউচত আপোনালোকে অ'ন লিখিব। যদি আপোনালোকে ৰেণ্টেড হাউচত থাকে তেন্তে ৰেচন কাৰ্ড লাভ নকৰিব। ইয়াত আপোনালোকে অ'ন লিখি দিব। যদি আপোনালোকৰ লেণ্ডমাৰ্ক আছে তেন্তে ইয়াত লেণ্ডমাৰ্কটো ভৰাই দিব পাৰে। তাৰপিছত আপোনালোকৰ যিটো এৰিয়াৰ 6 ডিজিট পিনক'ড ইয়াত আপোনালোকে ভালকৈ লিখি দিব। চেঞ্চাছ হাউচ নম্বৰত আপোনালোকৰ যিটো ঘৰৰ নম্বৰ ইয়াত আপোনালোকে লিখিব লাগিব। তাৰপিছত আপোনালোকৰ ইলেকশ্যনৰ ডিটেইলছবোৰ ইয়াত ভৰাব লাগিব। প্ৰথমতে ইয়াত আপোনালোকৰ লোকসভা কনষ্টিটুৱেঞ্চি নামটো লিখিব। তাৰপিছত আপোনালোকৰ এছেম্বলি কনষ্টিটুৱেঞ্চি নামটো লিখিব। ইয়েৰ অফ ভোটাৰ লিষ্টত আপোনালোকে যিটো চনৰ ভোটাৰ লিষ্ট দিব ইয়াতে আপোনালোকে চনটো লিখিব লাগিব। যদি 8 চনৰ দিছে তেন্তে 2008 চন লিখিব। যদি আপোনালোকে 2025 চন বা 24 চনৰ দিছে তেন্তে 2024 বা 25 চনৰ লিখিব লাগিব। নম্বৰ অফ পুলিং ষ্টেচনত আপোনালোকৰ যিটো পুলিং ষ্টেচন নম্বৰ ইয়াতে লিখিব। নেম অফ পুলিং ষ্টেচনত আপোনালোকে য'ত ভোট দিয়ে তাৰ নামটো ইয়াত লিখিব লাগিব। চিৰিয়েল নম্বৰ আণ্ডাৰ পুলিং ষ্টেচন এজ পাৰ ভোটাৰ লিষ্টত আপোনালোকে ভোটাৰ কাৰ্ডৰ চিৰিয়েল নম্বৰটো লিখিব লাগিব। এই চিৰিয়েল নম্বৰটো আপোনালোকে ভোটাৰ লিষ্টত পাই যাব। ইয়াত আপোনালোকে ভালকৈ লিখি দিব। হাউচ নম্বৰ এজ পাৰ ভোটাৰ লিষ্টত আপোনালোকৰ যিটো ঘৰৰ নম্বৰ ইয়াতে লিখি দিব। তাৰপিছত যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ একেই হয় তেন্তে আপোনালোকে এই বক্সত ৰাইট ক্লিক কৰিব। যদি আপোনালোকৰ ডিফাৰেণ্ট এড্ৰেছ হয় তেন্তে ডিফাৰেণ্ট এড্ৰেছটো ভৰাব লাগিব। তাৰপিছত আপোনালোকৰ প্ৰফেশ্যনেল ডিটেইলছ ভৰাব লাগিব। অকুপেশ্যনত কাল্টিভেশ্যন লিখিব। টোটেল এনুৱেল ইনকামত আপোনালোকৰ বছৰেকীয়া আয় যিমান ইয়াতে আপোনালোকে লিখিব। যদি 1.5 লাখ হয় তেন্তে 1.5 লাখ লিখিব। যদি আপোনালোকৰ 2 লাখ টকা বছৰি ইনকম হয় তেন্তে 2 লাখ টকা লিখিব পাৰে। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ ভৰাব লাগিব। আধাৰ কাৰ্ড নম্বৰত আপোনালোকৰ যিটো 12 ডিজিটৰ আধাৰ কাৰ্ড নম্বৰ ইয়াত আপোনালোকে ভালকৈ ভৰাই দিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটো ইয়াত লিখি দিব। LPG গেছ কানেকশ্যন ডিটেইলছত যদি আপোনালোকৰ গেছ কানেকশ্যন ডিটেইলছ আছে তেন্তে ইয়াত আপোনালোকে গেছ কানেকশ্যনৰ ডিটেইলছবোৰ ভৰাই দিব। যদি আপোনালোকৰ গেছ কানেকশ্যন নাই তেন্তে ইয়াত আপোনালোকে একো লিখিব নালাগে। তাৰপিছত আপোনালোকে ফৰ নিউ ফেমিলি আইডেণ্টি কাৰ্ড
ৰেচন কাৰ্ড এপ্লিকেণ্টৰ এই ডিটেইলছবোৰ ভৰাব লাগিব। চ' ইয়াত আপোনালোকে ষ্টেট আছাম ভৰাব, ডিষ্ট্ৰিক্টত আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট লিখিব, তাৰপিছত আপোনালোকৰ চাব ডিভিজন, চাৰ্কল অফিচ, ৰুৰেল লিখিব, তাৰপিছত আপোনালোকৰ ব্লক, গাঁও পঞ্চায়ত, ভিলেজ গোটেই ডিটেইলছবোৰ আপোনালোকে ইয়াত ভৰাই দিব। Since when the application is residing in his present address as mentioned in paragraph I above, please specify the year. আপোনালোকে যিডোখৰ ঠাইত আছে সেই ঠাইডোখৰত আপোনালোকৰ বসবাস কৰি থকা কিমান বছৰ হ'ল এই বক্সটোত আপোনালোকে বছৰত লিখি দিব লাগিব। তাৰপিছত আপোনালোকে নতুন ৰেচন কাৰ্ড এপ্লাই কৰিবৰ কাৰণে কিছুমান ডকুমেণ্টছ এনক্ল'জ কৰিব লাগিব। চ' ইয়াত আপোনালোকে ডিটেইলছ পাৰ্টিকুলাৰ্ছ অফ ফেমিলি মেম্বাৰ ইন এনেক্সাৰ আইত ৰাইট টিক কৰিব। যদি আপোনালোকৰ 10 ইয়াৰ্ছৰ তলৰ বেবী আছে তেন্তে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। চ' ইয়াত আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ বক্সটোত ৰাইট টিক কৰিব। চাৰ্টিফাইড কপি অফ ৰিলিভেণ্ট পেজ অফ ভোটাৰ লিষ্ট 2008ত আপোনালোকে ৰাইট টিক কৰিব। কপি অফ টেক্স পে লেণ্ড ৰেভিনিউ পে ৰিচিপ্টত আপোনালোকে ৰাইট টিক কৰিব। তাৰ কাৰণে আপোনালোকে পেন কাৰ্ড দিব পাৰে, বা যদি আপোনালোকৰ মাটিৰ খাজনা আছে তেন্তে মাটিৰ খাজনা ৰিচিপ্টখন জেৰক্স কৰি দি দিব। এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, বেংক পাছবুক যিকোনো এখন আপোনালোকে দিব পাৰে। চ' ইয়াত আপোনালোকে বক্সটোত ৰাইট টিক কৰিব। তাৰপিছত আপোনাৰ নামটো ইয়াত লিখি দিব। এইখন হৈছে আপোনালোকৰ 3 নম্বৰ পেজ, ৰেচন কাৰ্ড ডাটা এণ্ট্ৰি ফৰ্ম। প্ৰথমতে ইয়াত আপোনালোকে কাৰ্ড টাইপ, কাৰ্ড নম্বৰ পাই যাব। এই বক্সকেইটাত আপোনালোকে একো ডিটেইলছ ভৰাব নালাগে, যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণেহে এই বক্সকেইটা হয়। চ' ইয়াত আপোনালোকে 3 নম্বৰ বক্স ফৰ নিউ এপ্লিকেণ্ট এই বক্সটোত ৰাইট টিক কৰিব। তাৰপিছত আপোনালোকে যাৰ নামত ৰেচন কাৰ্ড এপ্লাই কৰি আছে তেওঁৰ এখন ফটো ইয়াত লগাব। নেম অফ ফেমিলি মেম্বাৰ্ছত আপোনালোকে আপোনাৰ নামটো ভৰাব, তাৰপিছত আধাৰ কাৰ্ড নম্বৰটো ভৰাব। জেণ্ডাৰত আপোনালোকে ফিমেল লিখিব বা F লিখি দিব। ডেট অফ বাৰ্থত আপোনালোকৰ যিটো জন্মৰ তাৰিখ ইয়াত আপোনালোকে লিখিব। তাৰপিছত আপোনাৰ এজটো লিখিব, ভোটাৰ চিৰিয়েল নম্বৰটো লিখিব। ইয়াত আপোনালোকৰ ফাদাৰ্ছ মাদাৰ্ছৰ নামটো লিখিব। স্পৌছ নেমত আপোনালোকৰ যিটো হাজবেণ্ড নেম ইয়াত আপোনালোকে লিখিব। ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্টত যিহেতু আপোনালোকে নতুন ৰেচন কাৰ্ড কাৰণে এপ্লাই কৰি আছে, চ' ইয়াত আপোনালোকে চেল্ফ লিখিব। তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়ান লিখিব। ইয়াৰ পিছত আপোনালোকে যাৰ যাৰ নাম ৰেচন কাৰ্ডত এড কৰিব বিচাৰে তেওঁলোকৰ ফটো, নেম, আধাৰ কাৰ্ড নম্বৰ, জেণ্ডাৰ, যদি ভোটাৰ কাৰ্ড আছে তেন্তে ভোটাৰ কাৰ্ড সকলো ডিটেইলছ ইয়াত আপোনালোকে ভৰাব লাগিব। ছিগনেচাৰ ইন ফুল অফ দ্য হেড অফ দ্য ফেমিলিত আপোনাৰ ছিগনেচাৰটো ইয়াত মাৰিব লাগিব। তাৰপিছত এইখন হৈছে আপোনালোকৰ 4 নম্বৰ একন'লেজমেণ্ট পেজ। চ' প্ৰথমতে ইয়াত আপোনালোকৰ ফুল নেমটো লিখিব। তাৰপিছত ইয়াত আপোনাৰ এখন পাছপৰ্ট চাইজ ফটো লগাই আপোনালোকে ডকুমেণ্টৰ বক্সকেইটা ৰাইট টিক কৰিব লাগিব। ডিটেইল পাৰ্টিকুলাৰ্ছ অফ ফেমিলি মেম্বাৰ ইন এনেক্সাৰ আইত ৰাইট টিক কৰিব। যদি আপোনালোকৰ 10 ইয়াৰ্ছৰ তলৰ বেবী আছে তেন্তে ইয়াত আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব লাগিব, তাৰ কাৰণে আপোনালোকে ৰাইট টিক কৰিব। চাৰ্টিফাইড কপি অফ ৰিলিভেণ্ট পেজ অফ ভোটাৰ লিষ্টত আপোনালোকে ৰাইট টিক কৰিব। কপি অফ টেক্স পে লেণ্ড ৰেভিনিউ পে ৰিচিপ্টত ৰাইট টিক কৰিব। যদি আপোনালোকৰ আগতে ৰেচন কাৰ্ড আছে আৰু এতিয়া আপোনালোকে চাৰেণ্ডাৰ কৰিব বিচাৰে তেন্তে আপোনালোকে এই বক্সত ৰাইট টিক কৰিব। তাৰপিছত আপোনালোকে এড্ৰেছ প্ৰুফৰ বক্সটো ৰাইট টিক কৰিব। চিল এণ্ড ছিগনেচাৰ অফ ৰিচিপেণ্ট অথৰিটিত আপোনালোকৰ অথৰিটিৰ ছিগনেচাৰ মাৰিব। চ' ইয়াত আপোনালোকে কোনো ধৰণৰ ছিগনেচাৰ কৰিব নালাগে। তাৰপিছত আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। নেম অফ জিপিত আপোনালোকৰ যিটো গাঁও পঞ্চায়ত ইয়াত লিখি দিব। তাৰপিছত আপোনালোকৰ ৱাৰ্ড নম্বৰটো লিখিব। নম্বৰ অফ 2011 চেঞ্চাছ পপুলেশ্যনত আপোনালোকৰ 2011 চনৰ চেঞ্চাছৰ মতে যিমান পপুলেশ্যন আছিলে ইয়াতে লিখিব। নম্বৰ অফ 2011 চেঞ্চাছ ফেমিলিত আপোনালোকৰ যিমান ফেমিলি আছিলে ইয়াতে আপোনালোকে ফেমিলিৰ পপুলেশ্যনটো লিখিব। পপুলেশ্যন অফ এক্সিষ্টিং ৰেচন কাৰ্ড ইয়াত আপোনালোকে নট এপ্লিকেবল এনে লিখিব। নম্বৰ অফ পপুলেশ্যন প্ৰপ'জ ফৰ ইনক্লুজন ইয়াত আপোনালোকে যিকেইজনৰ নাম উঠাব বিচাৰে তেওঁলোকৰ নম্বৰ ইয়াত লিখিব। টোটেল পপুলেশ্যনটো কভাৰ্ড নাওত আপোনালোকে এই টোটেল নম্বৰটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নেম, ভিলেজ, ৱাৰ্ড নম্বৰ, হাউচ নম্বৰ, এছেম্বলি, আধাৰ কাৰ্ড নম্বৰ এইবোৰ সকলো ডিটেইলছ আপোনালোকে ভালকৈ ভৰাই দিব। এইখন হৈছে আপোনালোকৰ শেষৰ চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেট নাই তেন্তে আপোনালোকে এই চেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন জমা কৰিব লাগিব। চ' ইয়াত আপোনালোকৰ ফুল নেমটো লিখিব। তাৰপিছত তলত আপোনালোকে ছিগনেচাৰ অফ এপ্লিকেণ্টত আপোনালোকৰ যিটো ছিগনেচাৰ ইয়াত আপোনালোকে কৰিব লাগিব। নেমত আপোনাৰ ফুল নেম লিখিব। গাৰ্জেনত আপোনালোকৰ হাজবেণ্ডৰ নামটো লিখি দিব। তাৰপিছত আপোনালোকৰ ভিলেজ নেম, গাঁও পঞ্চায়ত নেম, পোষ্ট অফিচ নেম আৰু আপোনালোকৰ এটা এক্টিভ মোবাইল নম্বৰ ইয়াত লিখি দিব। এইখন হৈছে আপোনালোকৰ চেকলিষ্ট ফৰ্ম। নতুন ৰেচন কাৰ্ড এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ গোটেই মেম্বাৰ্ছবোৰৰ আধাৰ কাৰ্ড লাগিব। তাৰপিছত আপোনালোকৰ এটা ভেলিড মোবাইল নম্বৰ লাগিব। 3 নম্বৰতে আপোনালোকে যাৰ নামত ৰেচন কাৰ্ড এপ্লাই কৰি আছে
তেওঁৰ এখন বেংক পাছবুক লাগিব। FPS নেম মাষ্ট বি মেনশ্যন ইন ফৰ্ম C। আপোনালোকে যিখন সুলভ মূল্য দোকানৰ পৰা ৰেচন কালেক্ট কৰিম বুলি ভাবিছে সেই দোকানখনৰ অ'নাৰ নামটো ফৰ্ম Cত আপোনালোকে লিখিব লাগিব। 5 নম্বৰতে হাউচ নম্বৰ এলটেড ডিউৰিং চেঞ্চাছ। চ' আপোনালোকৰ হাউচ নম্বৰটো লাগিব মাষ্ট বি। হেড অফ দ্য ফেমিলি লেডিজ শুড বি গিভেন প্ৰিফাৰেঞ্চ। যেতিয়া আপোনালোকে নিউ ৰেচন কাৰ্ড এপ্লাই কৰিব তাত আপোনালোকে মাইকী মানুহৰ নামটোৱে ভৰাব। চ' আপোনালোকৰ মাইকী মানুহৰ নামটো বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। 7 নম্বৰতে আপোনালোকে ইনকম চাৰ্টিফিকেট বা চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেট নাই তেন্তে চেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে দি দিব। যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেট আছে তেন্তে ইনকম চাৰ্টিফিকেট দিব পাৰে। 8 নম্বৰতে আপোনালোকৰ ভোটাৰ কাৰ্ড নেম ইন ভোটাৰ লিষ্ট। চ' আপোনালোকে ভোটাৰ কাৰ্ড বা ভোটাৰ লিষ্ট যিকোনো এটা দিব লাগিব। 9 নম্বৰতে আপোনালোকৰ ফেমিলি চাইজ শুড বি 4 এণ্ড এবভ ইন কেছ অফ নিউ ৰেচন কাৰ্ড। আপোনালোকৰ নিউ ৰেচন কাৰ্ডৰ কাৰণে 4জন ফেমিলি মেম্বাৰহে হ'ব লাগিব। তাতকৈ বেছি হ'লে আপোনালোকে ৰেচন কাৰ্ড এপ্লাই কৰিব নোৱাৰিব। যেতিয়া আপোনালোকে নতুন ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব তেতিয়া আপোনালোকৰ পুৰণা ৰেচন কাৰ্ড থাকিব নালাগিব। যদি আপোনালোকৰ পুৰণা ৰেচন কাৰ্ড থাকে আপোনালোকৰ যি এপ্লিকেশ্যন ৰিজেক্ট কৰা হ'ব। বা আপোনালোকৰ নামটো ঘৰৰ ৰেচন কাৰ্ডত আছে কিন্তু আপোনালোকে এতিয়া বিয়া পাতিলে আৰু এক্সট্ৰাকৈ থাকে তেন্তে আপোনালোকে সেই পুৰণা ৰেচন কাৰ্ডৰ পৰা নামটো প্ৰথমতে কটাই ল'ব লাগিব। কটোৱাৰ পিছতহে আপোনালোকে নিজৰ নামত ৰেচন কাৰ্ড নাম কটোৱাৰ পিছতহে আপোনালোকে নিজৰ নামত নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিব লাগিব। এইখিনিয়ে আছিলে আপোনালোকৰ নতুন ৰেচন কাৰ্ড এপ্লাই কৰাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছ আৰু আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ। চ' আজিৰ ভিডিঅ'ত ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব।